চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঘৰটো মই দেখুৱাই আছোঁ। আজা 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 আধা দূৰ আহিলোঁ, আহি পাই গাড়ীখনৰ এনেকৈ ঘট ঘট ঘট। হেল্ল' বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা যাব লৈছোঁ আজি এটা ভাল কামত। মানে আজি মাহীহঁতৰ ঘৰত ভাগৱত পাঠ আছে আৰু মাহীৰ ঘৰ হ'ল চতিয়া। আমি গোটেইবোৰ আজি তাত গৈ আছোঁ। গোটেইবোৰ মানে আমাৰ মাহঁত নাযায়, বিনিহঁত কোনো নাযায়, অকল মই যাম আইতাহঁতৰ লগত। গাড়ী আহি তাত ৰেডিয়ে হ'ল, তাৰ বাজাত যোৱা কথা আছিলে, কিন্তু এতিয়া 10টা বাজি গ'ল। আৰু বেমাৰী সন্থা চব ইয়াত বহি আছে। এইটো হ'ল দাঁতৰ বিষ, এইটো হ'ল কাটা কুটা মানুহ। আৰু যোনে কেমেৰা কৈছে সেইটো যে উগাৰি থকা গেছৰ মানুহ, গেছৰ ভাণ্ডাৰ এইটো। মোৰ এনেকুৱা গেছ হৈছে নহয়, মানে মুখে পিছে চপি নপা গৈছে। বাই বাই আৰু থাকা দেই। এইটো টোপোলা নিব লাগিব মাহীহঁতৰ ঘৰত। মা ব্যস্ত কুকুৰৰ লগত। কি পেণ্ট পিন্ধিলি এইটো? কি কেপ পিন্ধিলি? এইটো পেণ্ট পিন্ধিছোঁ। আইতা ঘৰত আহি পাই গ'লো আৰু এয়া যাব লৈছে আজি আমাৰ লগত আইতা। ভাবিছিলোঁ আইতা যাব নোৱাৰিব নেকি, কিন্তু আইতা ওলাইছে আৰু টনটনীয়াকৈ ওলাইছে। আমি সদায় পাকঘৰত দেখে আজি অলপ ধুনীয়া ৰূপত দেখিছে। তই হাতত চেণ্ডেল জ্বলিছ। চাই বেগ পিছত আমাৰ আইতাক আগফালে ধুনীয়াকৈ বহাই দিছোঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল 10টা 20ত। কোন ক'ত বহিছে দেখিছে, চবতকৈ ভালকে বহিছে আমাৰ আইতা। আইতা মানে ৰাস্তা দেখাই যাব আৰু কোনটো ৰাস্তাত কি আছে নহয়। আৰু এইফালে আমাৰ বাবলু। এতিয়া প্ৰথম আইতাৰ প্ৰেছাৰ চেক কৰি লোৱা হ'ব। আৰু ঠাণ্ডা দিনটো এইটো সময়ত মানে প্ৰেছাৰটো খুব আপ ডাউন হৈ থাকে। চবে প্ৰেছাৰটো অলপ জুখি চোৱাটো ভাল। আইতাৰ প্ৰেছাৰ চেছাৰ চব কমপ্লিট হৈ গ'ল। প্ৰেছাৰ একো টেনশ্যন লোৱা একো নাই। 150/80 আছে। আৰু ডক্টৰজন দেখিলে ইমান ফ্ৰেণ্ডলি হয়। আমাৰ আইতাৰ মানে আইতাই ফিল্ডখন বনাই ৰাখিছে দেই, কিন্তু নিমখটো খালি কমাই খাব দিছে। গাহৰি কাটি আছো। এইকেইদিন মজা গাহৰি কাটি থাকে। মই নাখাওঁ বাৰু, আগত খাইছিলোঁ, এতিয়া নাখাওঁ, বাদ দিলোঁ গাহৰি। যোৱাৰ ৰাস্তাটোতে মানে হলেশ্বৰ মন্দিৰটো লাষ্টতে পায়। এয়া হলেশ্বৰ মন্দিৰ। তো আমি এতিয়া মানে ইয়াতে সোমাইছোঁ। মানে মই বাহিৰতে আছোঁ, মামীহঁত গৈছে, গৈছে, বাকী গোটেইবোৰ গৈছে। মই যাব নাপায়, আমাৰ বৰ্তা ঢুকাইছিল ন, গতিকে 1 বছৰৰ কাৰণে বোলে মন্দিৰ দৰ্শন কৰিব নাপায়। আজি কেইবছৰমান হৈছে হলেশ্বৰ মন্দিৰত? এবছৰ। ইয়াৰ পিছত আমাৰ নেক্সট ষ্টপেজ আছে নাগশংকৰ মন্দিৰত আমি ৰোৱা কথা আছে। নাগশংকৰ মন্দিৰ আহি পাই গ'লো, কিন্তু এনেকুৱা লাইন ভিতৰত নহয়, চাওকচোন বাহিৰৰ পৰা লাইন। আইতা আৰু মোৰ একে অৱস্থা, আমি ইয়াত থাকিম ন। আইতাও যাব নোৱাৰে, ময়ো যাব নোৱাৰো। চোৱা মেইন দৰ্জাৰ ভিতৰত এইখন হয়। এইখনৰ ভিতৰত গ'লে ডাঙৰকে এজন নাগ আছে। চিপছ দি নিদিবি, নাপায়। এইটো কাছ চাওক, কোনোবা গৰুৱে প্লাষ্টিক পেলাই দে, নাপায় এইবোৰ প্লাষ্টিক চাষ্টিক পেলাবলৈ। এইটো চিপছৰ পেকেট পেলাইছে, বিস্কুটৰ পেকেট পেলাই, কিবা পেলাই। আজা 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 কাছ চাই আহিলো। আৰু ইয়াতে এটা কাছ আছিল, ইয়াতে কাছ এটা আছিলে ন, মোহন বুলি। আইতাই জানে ইয়াতে মোহন বুলি কাছ এটা আছিলে। সেইটো কাছ বহুত পুৰণা, আমাৰ মনত নাই। 300-500 বছৰমান পুৰণা কাছ। আৰু কাছ চবতকৈ বেছি সময় জীয়াই থাকে ন, 500 বছৰ জীয়াই থাকে কাছ। এতিয়া একেবাৰে লগ পাই আছো মাহীহঁতৰ ঘৰত, চতিয়া খোলালগাঁও। কোনোবা যদি খোলালগাঁৱৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। তো ভক্তি ফিল এটা আহিছেনে সকলোৰে? ভক্তি ফিল এটা আহিছেনে? কাৰণ ভাগৱতত গৈ আছো। মানুহ হয় জানি কোনো? আৰু আমি জল্দি আহি গলো। কি কৰি আছ তই? এই ভকতটো বিয়া নে কি? বিয়া নেকি? কি ভাগৱত? আহি পালো আৰু ভাগৱত চলি আছে, এইফালে আৰম্ভ হৈ আছে। এয়া ভাগৱত আৰম্ভ হ'লেই মানে চলি আছে। মাহী পুৰা বিজি। আহি পাই চিধা খোৱা বোৱাত লগাই দিছে, মিঠাই পেৰা চেৰা কিবা কিবি ধেৰ। মাহী মানে আজি সময় নাই ৰখিবলৈ ন, পুৰা দৌৰি ফুৰিছা। কেনেকুৱা লাগিছে? ভাল লাগিছে? কইনাজনী কৰ? কইনা কৰ? চাৰিআলি কইনা বোলে। মাহীৰ বৌ। এইবাৰ আমি খাব বহিছোঁ প্লেইন দালি, মাটি দালি, লেবৰা ভাজি, আলু ভাজি, আৰু কি বৰ।
এইটো দৈ মিঠাই আৰু এইটো পনীৰ 3:40 হৈ গ'ল আৰু আমি যাব ওলাইছোঁ এতিয়া আৰু আজি পাতিলে ভাগৱত ভাগ ভালকৈ হৈ গ'ল ন ঠিকে হৈ গ'ল আৰু আমি বাৰু আহি নাপালোঁ দেৰি হ'ল অকণমান আহি পাওঁতে বাই বাই তুমি যাবা মই যাওঁ দিয়ক বাই বাই এইবাৰ তোমালোক যাবা কেতিয়া যোৱা যাবা যাবা তোৰ পৰীক্ষা যাব কেতিয়া তোৰ পৰীক্ষা নাযায় দেখোন থাকেই পৰীক্ষা যাবি পৰীক্ষা দেই বাই বাই যা যা ইয়াৰ পৰা ওলালোঁ সোনকালে কিন্তু এতিয়া ইয়াৰ পৰা যাম নাগশংগৰটো আইতাৰ ঘৰ আছে ইয়াৰ পৰা যাম জামুগুৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঘৰটো মই দেখুৱাইছোঁ এইটো ৰাস্তাতে আছে যিসকলে দেখা নাই চাব পাৰিব বিধায়কৰ ঘৰ কেনেকুৱা হয় আমি ভিতৰত নাযাওঁ বাৰু এইটো চাওক পদ্ম হাজৰিকাৰ ঘৰ কি হৈছে কিহে পালে তোৰ কিহে পালে আকৌ নাই আগলৈছে নেকি ড্ৰাইভাৰ নাই নাই আগৰ নাই ন এতিয়া আহি পালো আমাৰ মামা ককাৰ ঘৰলৈ মানে আইতাৰ ভায়েক আৰু নেকি বোৱাৰী আহি কৈছো আহি চিধা কৈছো চাহ বনোৱা কোনো কি বুজিলে কি মই কৈছো বেলেগত ক'তো খাম বুলি ইয়াতে খোৱা নাই কি উল্টাই গলো মই ইয়াত খাম বুলি মানে বেলেগত ক'তো খোৱা নাই লালমোহন বনাই দিয়া নাই বাৰু মুড়ি লাডু ভুজিয়া বিস্কুট আৰু লাল চাহ যাওঁ দিয়া তুমি যাবা 26 জানুৱাৰীৰ পিছত আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ চিধা এতিয়া যাম আৰু তেজপুৰ আধা দূৰ আহিলোঁ আহি পাই গাড়ীখনৰ এনেকৈ ঘুট শব্দ হৈছে তেওঁ চাইছে গাড়ী চকা এটা পামচাৰ হ'ল পূৰা বহি গৈছে আজিলৈকে য'ত জাৰ্ণি কৰিছোঁ নহয় এইটোৱে মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গাড়ী পামচাৰ হোৱাৰ কাষত মানে ৰখি পেলাই চকা খুলিবলৈও মানে ভয় এনেকুৱা কাষত কেনেকুৱা বিজি ৰাস্তা চাওক বহুত কষ্ট কৰি ৰাস্তাত বহি বেচেৰা ই লগালে বাছ কোনোমতে আহি পালোঁ যেনিবা গুড নাইট তই যাবি হা বাই বাই তবুনকল ঘৰ আহি পাই গ'লোঁ আৰু ভাত পানী খাই একদম আজৰি হৈ গ'লোঁ সময় চাওক এতিয়া 10টা বাজি গ'ল 10:30 আমি এতিয়া শুবই লৈছোঁ ভাগৱতত লৈ গ'লোঁ সকলোৰে ভাল হওক মংগল হওক আমাৰ এইফালে অলপ শুশ্ৰূষা চলি আছে সেয়াই আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়া লাইক কৰি দিব আৰু যদি চেনেল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এইটো ভিডিঅ' মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব লগ পাম পুনৰ সকলোকে এটা নতুন ভ্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই